এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বহুত ইম্পৰ্টেণ্ট আপডেট হয়। আমি জানো যে DW ফালৰ পৰা পোষ্ট ওলাইছে আৰু এতিয়া বহুতে এটা কথা সুধি আছে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথাটো সুধি আছে, কাৰণ এতিয়া ইয়াৰ ওপৰত মোৰ সম্পূৰ্ণ এক্সপিৰিয়েঞ্চ আছে আৰু বিভিন্ন মই যিহেতু খবৰ পাই থাকোঁ। এতিয়া মেইনলি কথাটো হ'ল যে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আমি যেতিয়া 2022 যেতিয়া আমি এপইণ্টমেণ্ট পাইছিলোঁ, তাতে তেতিয়া কি আছিল, প্ৰথমতে তাৰমানে এই যিটো আমাৰ অনলাইন ভেৰিফিকেশ্যন, অনলাইন বুলি ক'বলৈ গমেই পাইছে যে আমাৰ বিভিন্ন বৰ্ড থাকে, যিহেতু HCSৰ কাৰণে যিটো আমাৰ কাউন্সিল, HCSLCৰ কাৰণে যিটো সেৱা, আৰু যিটো আমাৰ DLEDৰ কাৰণে SCRT। গতিকে তেনেকুৱাকৈ এই গোটেইকেইখন বৰ্ডত তাৰমানে যিসকলে য'ৰ পৰা পাছ কৰিছে তেওঁলোকে নিজাকৈ কি কৰে, অনলাইন ভেৰিফিকেশ্যনটো কৰি লয়। এইটো আমি সকলোৱে জানো, মানে এইবাৰো সেনেকুৱাই হৈছে, এইবাৰ কোনো চেঞ্জ হোৱা নাই, তেনেকুৱাই হৈছে। এতিয়া মেইন কথাটো হ'ল যে এই বহুতৰ তাত তাৰমানে ফোন কল অহা বুলি কৈ আছে। ফোন কল সেইবিলাকৰ তাত আহে, কিছুমানৰ হয়তো ডকুমেণ্টছবোৰ তাৰমানে অস্পষ্ট হৈ থাকে, আৰু কিছুমানৰ ডকুমেণ্টছ আপলোড কৰাত হয়তো কেতিয়াবা এডিট কৰিব পাহৰি যায়, কিবা ডকুমেণ্টছ মিষ্টেক হৈ যায়। কিন্তু তেওঁলোকেতো এপ্লাইটোতো কৰিলেই, এপ্লাই কৰাৰ পিছত এটা আপোনালোকে গমেই পাইছে যে মানে ভুলেই হওক বা শুদ্ধই হওক, যেতিয়া এপ্লাই কৰিব এজন কেণ্ডিডেটছ বুলিয়ে ধৰা হয়। সেইকাৰণে গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনটো সেইবোৰৰ হৈ আছে, যিবিলাকৰ তাৰমানে এপ্লাই কৰোঁতে ডকুমেণ্টবোৰ কিবা কাৰণত অস্পষ্ট হৈ থাকিব পাৰে, কিবা এটা ভুল হ'ব পাৰে, সেইকাৰণে। কিন্তু অনলাইন ভেৰিফিকেশ্যনটো চলি আছে ভিতৰে, সেইটো সকলোৱে আমি জানো। আৰু এতিয়া মেইনলি কথাটো হ'ল যে আমাৰ যেতিয়া মেৰিট লিষ্ট ওলাব, যেতিয়া ফাইনেল মেৰিট লিষ্টখন ওলাব, ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতহে আপোনাৰ মানে ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম থাকিব তেওঁলোকৰহে এটা কি হ'ব, এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো হয়। আমি সকলোৱে জানো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো হয় ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত। এতিয়া আকৌ ফাইনেল যিখন মেৰিট লিষ্ট আছে, এই ফাইনেল মেৰিট লিষ্টখন কেতিয়া প্ৰকাশ পাব? প্ৰথম কথা, আপোনালোকৰ মে' মাহত তাৰমানে আমাৰ যিকোনো এখন মানে আপোনালোকৰ মেৰিট লিষ্ট ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টখন মে' মাহৰ তাৰমানে 15 তাৰিখৰ আগতে প্ৰকাশ পাব। 15 তাৰিখৰ আগতে প্ৰকাশ পাব মে' মাহৰ যিখন ফাৰ্ষ্ট মেৰিট লিষ্ট মে' মাহত। আৰু ইয়াৰে আমাৰ যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, মাৰ্চৰ পৰা তাৰমানে ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ কণ্টিনিউৱাছ প্ৰচেছত চলিব মাৰ্চৰ পৰা, আৰু বেছি দিন নাই বাৰু, এইটো সপ্তাহ আছে, নেক্সট উইকমানৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো চলিবই। অনলাইন যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটোৰ কথা কৈছোঁ মই। আৰু আপোনালোকৰ যিখিনি মানে কেণ্ডিডেটছে এতিয়া ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্ট কেতিয়া ওলাব মানে ভাবি আছে, ফাৰ্ষ্ট প্ৰভিজনৰ মেৰিট লিষ্ট এতিয়া মে' মাহৰ আপোনালোকৰ 15 তাৰিখৰ আগত পাই যাব ফাৰ্ষ্টখন। গোটেই মিলি আপোনালোকৰ মানে জুনৰ মানে ছেকেণ্ড উইকমানৰ জুনৰ প্ৰায় 15 তাৰিখ বা 10 তাৰিখমানৰ ভিতৰলৈকে মুঠৰ ওপৰত 1 মাহ ধৰি মেৰিট লিষ্টবোৰ ওলাই থাকিব। তাৰে পিছতে তাৰমানে হয়তো এই জুন মাহৰ লাষ্টত বা জুলাই মাহত হয়তো এপইণ্টমেণ্ট দি দিব, কাৰণ জুলাই মাহত এপইণ্টমেণ্ট দিয়াৰ খুবেই চান্স আছে, কাৰণ আগষ্টৰ পৰা যিহেতু আমাৰ গৰমৰ বন্ধত ক্লাছবোৰ ষ্টাৰ্ট হয়। সেইকাৰণে জুলাই মাহত আমাৰ শিক্ষক নিযুক্তি যিখিনি আছে, টিচাৰ ৰিক্ৰুটমেণ্ট, সেইখিনি তাৰমানে জুলাই মাহ বা জুনৰ পিছত নিযুক্তি দিয়াটো খাটাং। তাৰমানে জুলাই মাহটো ধৰি থৈ দিব পাৰি, কাৰণ আমাৰ যিখিনি তাৰমানে মেৰিট লিষ্ট যদি মে' মাহৰ 15 তাৰিখমানৰ ভিতৰত ওলায়, তেনেহ'লে জুন মাহৰ 15 তাৰিখমানৰ ভিতৰত তাৰমানে কমপ্লিট হ'ব। তাৰে পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন থাকিব, তেনেকৈ তাৰমানে জুনৰ মাহটো গুচিয়ে যাব। গতিকে জুলাই মাহটো থাকিব, জুলাই মাহত আপোনালোকৰ এপইণ্টমেণ্ট দিয়াটো খাটাং। তাৰমানে যদি ইয়াত কোনো ধৰণৰ মানে কেছ নকৰে বা কিবা কিবি একো যদি প্ৰব্লেম নহয়, এটা নিয়মিত গতিত চলি থাকে। সেইকাৰণে এতিয়া কথাটো হ'ল যে বহুতে এতিয়া সুধি আছিল যিহেতু মোক যে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাব, এপইণ্টমেণ্ট কেতিয়া হ'ব। গতিকে এইটো ভিডিঅ'ত তাৰমানে মই আপোনালোকক যিখিনি তাৰমানে আমি অকণমান গম পাইছোঁ, লগতে আগৰ প্ৰেডিকশ্যন মতেই হওক বা মানে আমাৰ বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰাই হওক, এইখিনি এই যিটো জুলাই মাহ, এই সময়সীমাখিনি তাৰমানে বান্ধি দিছে তেওঁলোকক, কাৰণ গভৰ্ণমেণ্টে তাৰমানে এইটো এটা টাৰ্গেট লৈছে যে জুলাই মাহত এইখিনি কমপ্লিট কৰিব আমাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰখিনি। কাৰণ বাকী ADARৰ আপোনালোকৰ সেইটো ৰিক্ৰুটমেণ্টটোৰ ADARৰ যিখিনি এপইণ্টমেণ্ট লেটাৰ, সেইখিনি যদি এপ্ৰিলত পৰীক্ষা পাতিব পাৰে, তেনেহ'লেহে জুলাইত দিব পাৰিব মানে এপইণ্টমেণ্টটো। সেইটোৰ কথা মই কোৱা নাই, আমাৰ শিক্ষক নিযুক্তি
টিচাৰ যিখিনি ৰিক্ৰুটমেণ্ট আছে সেইখিনি তাৰমানে আগষ্ট মাহত যাতে তেওঁলোকে জইনিং কৰিবই পাৰে, জুলাই মাহত এপইণ্টমেণ্ট দি আগষ্টৰ 1 তাৰিখৰ পৰা যাতে স্কুল যাব পাৰে, তেনেকুৱাকৈ তাৰমানে আমাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ এপইণ্টমেণ্টবোৰ দিব, তাৰমানে জইনিং হ'ব। সেইখিনি মই এইটো ভিডিঅ'ত ক'লোঁ। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক চেনেলটো।